দেৰগাঁৱৰ সমীপৱৰ্তী কুৰালগুৰিস্থিত শ্ৰী বিধু চন্দ্ৰদেৱ গোস্বামীদেৱৰ স্বগৃহত শ্ৰী শ্ৰী কালী মন্দিৰৰ প্ৰাংগণত মুকলিমূৰীয়া টোলৰ শিষ্য প্ৰশিষ্য তথা সুহিত শুভান্যুধ্যায়ীসকলৰ সহযোগত 16, 17, 18 মে, 2, 3, 4 জেঠ, বৃহস্পতি, শুক্ৰ আৰু শনিবাৰে বিশ্ব শান্তিৰ উদ্দেশ্যৰে শ্ৰী শ্ৰী চণ্ডী যজ্ঞৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী চণ্ডী যজ্ঞ উদযাপন সমিতিৰে সকলোৰে সহায় সহযোগ একান্তভাৱে কামনা কৰিছে। আমি প্ৰথম অৱস্থাত এই যজ্ঞভাগ ইয়াত আগতে ৰুদ্ৰযজ্ঞ হৈছিলে অল আছাম অসমৰ ভিতৰতে, কিন্তু তাৰপিছত ক্ৰমান্বয়ে 5 বছৰ পতাৰ পিছত ৰাইজৰ বেয়া পোৱা নাই, কিন্তু ঘূৰিবলৈ আমাৰ মানুহ নাইকিয়া হ'ল, বয়সস্থ মানুহসকল পৰলোকপ্ৰাপ্তি হ'ল, সেইকাৰণে আমি ঘূৰিবলৈ নাইকিয়া হ'ল, আমি যজ্ঞভাগ বন্ধ কৰা হ'ল। তাৰপিছতে আমাৰ শিষ্যবৰ্গৰ 2-এজন শুভাকাংক্ষী ক'লে যে আমি সৰুকৈ হ'লেও ইয়াতে চণ্ডী যজ্ঞভাগ পাতোঁ। সেই আলম লৈ পেলাই ঠিক আজিৰ পৰা এই মাজত লকডাউন হোৱাৰ পৰা লকডাউনৰ বন্ধ আছিলে, তাৰ আগৰ 9 বছৰ, এই বছৰ সৈতে 10 বছৰ আমি চণ্ডী যজ্ঞভাগ ৰাইজৰ সহযোগ, শিষ্যবৰ্গ, আমাৰ মুকলিমূৰীয়া টোলৰ শিষ্যবৰ্গ বা অন্যান্য শুভাকাংক্ষীসকলৰ সহযোগত এই চণ্ডী যজ্ঞভাগ পুনৰবাৰ পাতিবলৈ এইবাৰ লৈছোঁ। গতিকে আমি আশা কৰিছোঁ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি এইবাৰ বিচাৰিছোঁ, বা তেনেকৈ আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ, আৰু সেইমতে আহি আমাৰ যজ্ঞভাগ সুকলমে হ'ব বুলি আশা কৰিছোঁ। যজ্ঞৰ মূল কাৰ্যসূচী হ'ল কালিলৈ 16 তাৰিখ, কালিলৈ আপোনাৰ হ'ব ৰাতিপুৱা আভ্যুদয় শ্ৰাদ্ধ, ৰাতিলৈ অধিবাস, পিছদিনাখন জাগৃতসকলৰ বৰণ আৰু হোম পূজা, তাৰপিছত ৰাতিলৈ হ'ব নেগেৰা নামৰ, আমাৰ ঘৰুৱা শিল্পী দ্বাৰা নেগেৰা নাম হ'ব। পৰহিলৈ আপুনি আকৌ জাগৃতসকলৰ পূজা, হোম, পূৰ্ণাহুতি প্ৰদানৰ পিছত শান্তি আশংকা নিৰ্মালি আদি হ'ব বুলি এতিয়ালৈকে আমি আশা কৰিছোঁ, আৰু সেইমতে সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। আপোনাৰ মুকলিমূৰীয়া টোলৰ শ্ৰী বিধুপত দেৱ গোস্বামীৰ বাসগৃহত তেখেতৰ শিষ্য আৰু ওচৰ চুবুৰীয়া সহযোগী হেৰিত আপোনাৰ শ্ৰী শ্ৰী চণ্ডী যজ্ঞ পাতিবলৈ থিৰাং কৰিছে 16, 17, 18 তাৰিখে। সেয়াই ৰাইজৰ কেনেকুৱা ৰাইজৰ বিপুল সঁহাৰি আছে, আৰু অসমে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিক্ষক প্ৰশিক্ষকসকল আছে, সকলো একেলগ হ'ব চাগে। সকলো একেলগে হ'ব। কাইলৈ গধূলি সময়ত আহি পাবহি। এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হ'ব সেই অঞ্চলটো। গোলাঘাটৰ পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, প্ৰাইম আপডেট আছাম 24/7।